আজি আমাৰ ২ নম্বৰ উদালি প্ৰগতি সংঘৰ উদ্যোগত জাকজমকতাৰে আমাৰ বিষ্ণুৰাভা দিৱসটি উদযাপন কৰা হৈছে। ইয়াত শত সহস্ৰ ৰাজ্যৰ যি অপ্ৰাণ সহযোগ তাক দেখি আমি উদযাপন সমিতি মানে আহ্লাদিত হৈছোঁ আৰু তেওঁলোকক আপ্যায়ন কৰিবলৈ পাই লগতে আমাৰ বিষ্ণুৰাভাদেৱৰ যি গুণ জ্ঞান সেইখিনি ৰাইজৰ মাজত আৰু উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিবলৈ পাই আমি প্ৰগতি সংঘ ২ নম্বৰ উদালি নিজকে ধন্য মানিছোঁ। পুৱাৰ পৰা আমাৰ এতিয়ালৈকে কবিতা আবৃত্তি হৈ গ'ল, তাৰপিছত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা হৈ গ'ল, বিষ্ণুৰাভাৰ ওপৰত বক্তৃতা হৈ গ'ল, এনেকৈ চলি আছে। এতিয়া আমাৰ বিষ্ণুৰাভা সংগীতৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। কি ক'ব নিশালৈ? নিশালৈ 12 বৰণীয়া সাংস্কৃতিক সন্ধিয়া হ'ব। ইয়াত আমাৰ স্থানীয় আমাৰ EM মধুৰাম লেখে ডাঙৰীয়াও উদ্বোধনৰ লগতে গীত পৰিৱেশনো কৰিব আৰু লগতে আমাৰ অক্ষয় ৰাজ আমাৰ বকলীয়াঘাটৰে উদীয়মান শিল্পী তেওঁ গীত পৰিৱেশন কৰিব আৰু আমাৰ স্থানীয় বচা শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ লগতে নৃত্যানুষ্ঠানৰ জৰিয়তে ৰাতিটো সজাই পৰাই তোলা হ'ব।